এয়া চাওকচোন, আজি সন্ধিয়াৰ দৃশ্য। এয়া হাঁহকেইটা আহি আছে ঘৰলৈ। আৰু এয়া পথাৰখন চাওকচোন, গোটেই বৰষুণৰ পানীয়ে মানে বানপানীৰ নিচিনা কৰি থৈ দিছে। আৰু এইফালে চাওকচোন, ওপৰৰ ফালে আকাশখন দেখিবলৈ ভালো হৈছে। আৰু ইফালে পথাৰখন গোটেই একদম সাগৰৰ নিচিনা হৈ আছে দেই। এয়া কিন্তু বাৰিষাৰ পানী নহয় দেই, বৰষুণৰ পানী। একে ৰাতিয়ে বৰষুণ পৰি গোটেই পথাৰ বগা কৰি পেলালে দেই, বাৰিষাৰ পানীৰ নিচিনা। আৰু সন্ধিয়াৰ দৃশ্য। আৰু ইফালে সন্ধিয়া চাহকাপ বনাইছোঁ, যিহেতু সন্ধিয়া চাহকাপ সদায় খাব লাগে। আৰু ইফালে জলপান বনালোঁ দেই, বৰা চাউলৰ জলপান। সেয়া চাহৰ লগত খাবৰ কাৰণে কেইটামান বনালোঁ। তাৰপিছতে আকৌ এয়া ৰাতি সাজৰ কাৰণে এয়া ব্ৰইলাৰ মাংস বনাই আছোঁ। এয়া অলপ লৰাই দিওঁ। মই আকৌ গাহৰি মাংস, ছাগলী নাখাওঁ। এই ব্ৰইলাৰ খাওঁ, লোকেল মুৰ্গী খাওঁ, মাছ খাওঁ, কণী খাওঁ। সেয়াই আৰু দেই, মই সেই দুবিধ বস্তু নাখাওঁ আৰু।